এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰো ভাল আৰু ধুনৰো ভাল। লগতে মানে কি আৰু আজি আমাৰ নিজৰ ঘৰত আছোঁ, তো সেইটো কাৰণে মানে টি চাৰ্ট পিন্ধি আছোঁ। নহ'লে ধুনহঁতৰ ঘৰত থাকিলে মানে এইবোৰ এলাউড নহয় ন, সেইটো কাৰণে চাদৰ মেখেলা পিন্ধি থাকিবলগীয়া হয়। ইয়াতে আহিলে একো নাই ন, নিজৰ ঘৰ যেতিয়া আৰু ধুনৰ বাৰু একো গালি চালি নিদিয়ে বাৰু। তাৰপিছত দেন এতিয়া হৈছে কি মানে ভাবিলোঁ বহুত দিন ব্লগ আপোনালোকলৈ আগবঢ়োৱা নাই, তো ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। সেইটো দেখিছে এতিয়া আমাৰ ঘৰৰ বেক চাইডে মানে, আৰু এইফালে দেখিবলৈ পাইছে মানে বাগান আছে। বাগান মানে কি হয় মানে নতুনকৈ যোনটো মানে পাত ওলাবলৈতো কাটি দিয়ে ন, কি বুলি কয় কলম, তাৰপিছত আৰু ঢেৰ কিবা কিবি বুলি কয়। মই ইমান ভালকৈ নাজানো, নিজৰ ঘৰত আছে যদি মই ইমান ভালকৈ নাজানো কি বুলি কয়, কিন্তু এয়া দেখিবলৈ পাইছেনে, এয়া হৈছে সেই কলম বুলি কয়। আৰু মাৰ্চ মাহলৈ ইয়াত মানে এনেকৈ গজালি নিজে নিজে আহি মানে নতুনকৈ চাহগছ হৈ যাব মানে, তাৰপৰা গজালি আহে মানে। তো দেন এতিয়া মানে কি হৈছে, মোৰ মানে গাটো মানে বৰ এটা ভাল হোৱা নাছিলে, তো সেইটো কাৰণে মানে ব্লগ বহুত দিনেই হ'ল, আপোনালোকে চাগে গম পায়ে। লাষ্ট ভিডিঅ' কেতিয়া আছিলে ময়ো পাহৰিলোঁ। তো বহুত দিন হ'ল আপোনালোকলৈ ব্লগ হেৰি কৰা নাই, ভাবিলোঁ আজি ব্লগ এটা আপোনালোকলৈ আগবঢ়াওঁ। তো আপোনালোকলৈ বেলেগ কি দেখাম বলক। আজি আমাৰ মানে বেকগ্ৰাউণ্ডখন চাব, মানে পিছফালে আমাৰ ঘৰত বেকগ্ৰাউণ্ডখন চাব, কি কি আছে নাই মানে দেখাম আপোনালোকক, আগবঢ়াম। তো বলক আপোনালোক আমাৰ লগতে আপোনালোকে মানে চাই। আমাৰ গৰুজনী আছে, মাহঁত মানে হেৰিয়ালৈ গ'ল, লামডিং গৈছে। আমাৰ আইতাহঁতৰ ঘৰটো নগাঁৱত, আপোনালোকক নগাঁৱত যোৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ। তো নগাঁৱত আজি মানে থাকিবই, অলপ আগত গৈছে, আধা ঘণ্টামান হৈছে। তো নগাঁৱত থাকিব, নগাঁৱত থাকি কাইলৈহে লামডিঙলৈ যাব। মামাৰ মানে এক্সিডেণ্টৰ খবৰটো আমি মানে ল'লোঁ গৈ, কিন্তু পাপা যোৱা নাছিলে ন, সেইটো কাৰণে মানে আজি পাপা মা ভাইটি দুয়োটা গৈছে। আৰু আমাক মানে কালি ফোন কৰিলে যে তহঁতে আহিবি, ঘৰটো ৰাখিব লাগিব, মানে গৰু এজনী আছে চাব লাগিব, পোৱালি এটাও আছে। তো এনেকৈয়ে আৰু মানে চাবলৈ আহিলোঁ। তো এতিয়া মানে আমাৰ ধুনক পঠিয়াইছিলোঁ ধুনক পঠিয়াইছিলোঁ গৰুজনী লৰাবলৈ, আৰু সি মানে গৰুজনী ল'ব পৰা নাই। তো দেখাইছোঁ বলক, ধুনক চাওক, গৰুজনী আছে সেইজনী, কিন্তু মানে সি যাব পৰা নাই। সি মানে ভয় কৰিছে, মই হালে ৰখি আছোঁ। এতিয়া গৈছে মানে, মই আহি পালোঁ যে, তো এতিয়া গৈছে আৰু এতিয়া সাহস হৈছে, নহ'লে মানে যাব নোৱাৰে মানে। মই আহি সেইডোখৰত থাকোঁতে মানে সেইডোখৰত আছোঁ, মই তেতিয়াৰ পৰা মাতি আছোঁ যে আহ আহ বুলি, চিঞৰি আছে মানে। সেই যদি দেখিছে নহয়, ইমান ওচৰতে আছে, মই কৈছোঁ যে মই ৰখিছোঁ তুমি যোৱা, কিন্তু নাই, সি মানে ভয় কৰে যে, তো মোৰ কাৰণে ৰখি আছে। আৰু হয়ো হয় মানে ঠাই বেলেগ বেলেগ ন, মই তাত মানে ভয় কৰোঁ কিবা কিবি, মানে এনেই আৰু ভয় কৰোঁ। আৰু সি ইয়াত তেনেকৈ মেৰে ঘৰে চলো 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 মে মতলব খটলক মতলব চলো 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 চলো। বহ বহ, ধুনীয়া টানি টানি মৰি আছে। সেইটো এৰা লোৱা তাক মানে ধুনীয়া কেমেৰাটো ধৰিব, মই ঘৰলৈ যাওঁ। তো ঘৰত মানে অলপ কাম আছে, মাটো গুচি গ'ল, তো অলপ কাম আছে ঘৰ চৰ ঝাৰু দিয়া কৰা, তো মই সেইবোৰ কাম কৰোঁগৈ। আৰু ধুনীয়া আপোনালোকক মানে আমাৰ কি বুলি কয় বাগানবোৰ দেখাব, চাহগছবিলাক, মানুহ লাগিয়ে আছে তাত কলম বচাত, তো সি দেখাব ভালকৈ। আপোনালোকে ভিডিঅ'টো চাব এণ্ডলৈকে। তো মই দিছোঁ বাই বাই, আৰু ধুন আহি আছে কেমেৰা। আহি পাই গ'লোঁ, আমাৰ মানে ঘৰৰ বেক চাইডে হয়, তো এইটো হৈছে আমাৰ বাগান হয়। এইফালে দেখাই দিয়ক অকণমান, ইয়াত দেখিছেনে মানে এনেকৈ কি বুলি কয় কলম বচাত মানে লাগি আছে মানুহ দুজনী। আমাৰে হয় এইখিনি গোটেইখিনি আমাৰ হয়। তো বেছি নাই, গোটেইখিনি হ'লে আৰু দুটা লাইন আছে, সেইখিনি গ'লে ফিনিছ হৈ যাব একেবাৰে। তো বলক আমি ওপৰলৈ যাওঁ, মানে পাহাৰতে হয় বাগানখিনি, মানে পাহাৰ হয়, পাহাৰৰ ওপৰতে আছে। আমাৰ দেউতাহঁতে গৈছিলে, পাপাহঁতে। তো বলক আপোনালোকক দেখুৱাওঁ, চাই যাব এণ্ডলৈকে, চাই লওক। এয়া হৈছে কলম দিয়া, আৰু এয়া মানে ওপৰতে কলম কৰে, এয়া মানে অলপ দবাই কাটে, তো ইয়াত বাচে আৰু ইয়াত নেবাচে। তো বলক আহক, মোৰ পিছত দিছে ভৰি লাগিছিলে ওলাই বুলি। গোটেই
গাঁওখন ইয়াৰ পৰা মানে ভালকৈ দেখি থাকি আছে আমি মানে পাহাৰৰ ওপৰতে উঠিছোঁ বুলি ক'ব পাৰি তো এয়া আছে আমাৰ বাগান আৰু এইফালে হেল্ল' গাইজ ভিডিঅ'টো ইমানতে সামৰি মেলিলোঁ আৰু মানে ভিডিঅ'টো মাজতে বন্ধ কৰা হ'ল কাৰণ কিয়নো মানে কাম আছিল ন সেইটো কাৰণে কৰিবলগীয়া হ'ল আৰু এতিয়া আমি মানে এতিয়া সন্ধিয়া হ'ল প্ৰায় 5টামান বাজিলে আৰু আমি এতিয়া জুই ফুৰাই আছোঁ আৰু লগতে আইতা আছে আমাৰ ধুন আছে আৰু মই আছোঁ আমি তিনিও আজি থাকি ময়ে ভাত চাত বনাব লাগিব তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংকছ মাই ৱাচিং ভিডিঅ' বাই বাই